নমস্কাৰ মোৰ নাম শ্ৰীমতী বেবী মৰাণ জয় জয়তে সমূহ অসমবাসী তথা বিশ্ববাসীলৈ বেবী মৰাণ ইউটিউব চেনেললৈ বহুত আন্তৰিক স্বাগতম যাচিলোঁ আপোনালোকে হয়তো নিশ্চয় ভালে আছে কুশলে আছে আজি মই লৈ আনিছোঁ আপোনালোকৰ আগত কেঁচুমৰীয়া ৰোগৰ ঔষধৰ মহৌষধ এই ঔষধটোৰ জৰিয়তে মই বহুকেইজন পেচেণ্টক ভাল কৰিবলৈ সক্ষম হৈছোঁ এতিয়া এই ঔষধটো কেনেকৈ খায় মই আপোনালোকক বুজাই দিছোঁ এই ঔষধটো প্ৰথমতে চাফাকৈ ধুই ল'ব তাৰ পাছত মিহিকৈ পিচিব জোখৰ পৰিমাণত পানী দি গোটেই ৰাতি তিয়াই থ'ব তেতিয়া ৰাতিপুৱা শুই উঠি চাকনি এখনত চেকি ল'ব তাৰ পাছত এই ঔষধটো খালী পেটত একদম মৰ্ণিঙত মানে খালী পেটত মুখ নোধোৱাকৈ কোনো পানী নোখোৱাকৈ এই ঔষধটো 20 ml নহ'লে 30 ml কৈ খাব লাগে যদি অলপ বেছি থাকে তেতিয়া 30 ml যদি কমকৈ থাকে 20 ml তাতে যদি কমকৈ থাকে তেতিয়াহ'লে 10 ml কৈ খাব লাগে এক টেং এই ঔষধটো খালে আপুনি নিশ্চয় সুফল পাব তাৰ বাবে আপোনালোকে মোৰ লগত যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 8404073955 বেবী মৰাণ চাই থাকক।